নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এই ভিডিঅ'ত আলোচনা কৰিম সুশান্ত সিং ৰাজপুতৰ কেনেকৈ অভিনয় জীৱন আৰম্ভ হৈছিল। এই ভিডিঅ'টো তোমালোকক সবিশেষ জনাম, তোমালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। এতিয়া হওক ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰ্বপ্ৰথমে কিছ দেশ মে হে মেৰা দিল নামৰ এখন টেলিভিছনৰ ধাৰাবাহিকত অভিনয় কৰিছিল সুশান্ত সিং ৰাজপুতে। কিন্তু তেওঁ জনপ্ৰিয়তা লাভ কৰিছিল একতা কাপুৰৰ ধাৰাবাহিক পবিত্ৰ ৰিষ্টাৰ পৰাহে। 2009 চনৰ পৰা 2011 চনলৈ প্ৰদৰ্শন হোৱা এই ধাৰাবাহিকখন আছিল খুবেই জনপ্ৰিয়। মানৱ দামোদৰ দেশমুখ নামৰ চৰিত্ৰটো অভিনয় কৰি সুশান্তে সকলোৰে হৃদয় জিনিবলৈ সক্ষম হৈছিল। পবিত্ৰ ৰিষ্টাত সুশান্তৰ অভিনয় দেখি তেওঁ বলিউডত কাম কৰাৰ সুযোগ লাভ কৰিছিল। 2008 চনৰ পৰা 2009 চনত কিছ দেশ মে হে মেৰা দিল শীৰ্ষক ধাৰাবাহিকখনত প্ৰীতি ললিত জুনেজাৰ চৰিত্ৰত 2009 চনৰ পৰা 2011 চনলৈ পবিত্ৰ ৰিষ্টা ধাৰাবাহিকখনত মানৱ দামোদৰ দেশমুখ 2010 চনত জৰা নচকে দিকা 2 শীৰ্ষক ৰিয়েলিটি শ্ব' আৰু জলক দিকলা যা 4 শীৰ্ষক ৰিয়েলিটি শ্ব' দুটাত এগৰাকী প্ৰতিযোগী ৰূপে অংশগ্ৰহণ কৰিছিল সুশান্ত সিং ৰাজপুতে। টিভিৰ ধাৰাবাহিক আৰু ৰিয়েলিটি শ্ব'ত কাম কৰাৰ পাছত 2013 চনত বলিউডত প্ৰথমবাৰলৈ ভৰি দিছিল সুশান্ত সিং ৰাজপুতে। সেই বৰ্ষতে ছবিগৃহত মুক্তি লাভ কৰে সুশান্তে অভিনয় কৰা প্ৰথমখন ছবি কাইপ সে। তাৰ পাছত সেই বছৰটোতে শুদ্ধ দেশী ৰোমাঞ্চ, 2014ত PK, 2015ত ডিটেকটিভ ব্যোমকেশ, 2016 চনত MS ধোনী দ্য আনটোল্ড ষ্টৰী মহেন্দ্ৰ সিং ধোনী, 2018 চনত কেদাৰনাথ আৰু 2019ত চিছৰেত অভিনয় কৰে সুশান্তে। সুশান্ত সিং ৰাজপুতে তেওঁৰ অভিনয়ৰ শৈলীৰে সকলোৱে আকৰ্ষিত কৰিছিল, যাৰ বাবে তেওঁক বহু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাও প্ৰদান কৰা হৈছিল। 2009 চনত ইণ্ডিয়া টেলি এৱাৰ্ডছ, 2010 চনত ইণ্ডিয়ান টেলিভিছন একাডেমী এৱাৰ্ডছ, 2010 চনতেই বিগ ষ্টাৰ এণ্টাৰটেইনমেণ্ট এৱাৰ্ডছ, 2011 চনত বৰ প্লাছ গোল্ড এৱাৰ্ড, 2014 চনত কালাকাৰ এৱাৰ্ডছ, জি চিনেমা এৱাৰ্ড, ফিল্ম ফেয়াৰ এৱাৰ্ড, আইফা এৱাৰ্ড, 2017 চনত জি চিনেমা এৱাৰ্ড, ফিল্ম কেয়াৰ এৱাৰ্ড, স্ক্ৰীণ এৱাৰ্ড, ষ্টাৰ ডাৰ্ট এৱাৰ্ড, ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অৱ মেলবৰ্ণ আদি বঁটা লাভ কৰিছিল সুশান্ত সিং ৰাজপুতে। অতি কম সময়তে তেখেতে বহু উপকৃত হৈছিল। ধন্যবাদ, আজিৰ ইমানখিনি।